নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এইখন 3 নম্বৰ মডেল কুৱেশ্যন পেপাৰ হ'বলৈ গৈ আছে। যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই সেইসকলে আগৰ ভিডিঅ'কেইটা চাই ল'ব। বন্ধুসকল, আজিৰ পেপাৰখনত মাত্ৰ 15টা কুৱেশ্যন লৈ আহিছোঁ আৰু ইয়াৰ 5 মাৰ্ক ৰাখিছোঁ মাত্ৰ 12। গতিকে কোনে কিমান পালা সকলোৱে লাষ্টত কমেণ্ট কৰি জনাবা। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি উলুবাৰী। উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় অৱস্থিত। আজিৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1948 চনত। বন্ধুসকল, মনত ৰাখিব গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিল। আজিৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ আকবৰ হাইদাৰী। বন্ধুসকল, আকবৰ হাইদাৰী আছিল অসমৰ প্ৰথম ৰাজ্যপাল। আজিৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ। বন্ধুসকল, মনত ৰাখিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। আজিৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মামণি ৰয়ছম গোস্বামী। বন্ধুসকল, মনত ৰাখিব অসমৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী মহিলা আছিল মামণি ৰয়ছম গোস্বামী। আজিৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি সত্ৰসমূহ। বন্ধুসকল, বৰ্তমান মহাপুৰুষীয়া ধৰ্মৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হ'ল সত্ৰসমূহ। বন্ধুসকল, আজিৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ মহাযুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি উদয়াদিত্য সিনহা। বন্ধুসকল, মনত ৰাখিব 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণৰ সময়ত অসমৰ ৰজা আছিল উদয়াদিত্য সিনহা। আজিৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে মানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি চন্দ্ৰকান্ত সিংহ। বন্ধুসকল, মনত ৰাখিব মানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। আজিৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে অসম পুলিচ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1996 চনত। বন্ধুসকল, মনত ৰাখিব অসম পুলিচ কামাণ্ডো বেটেলিয়ন 1996 চনত গঠন কৰা হৈছিল। আজিৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে আকবৰনামা কোনে ৰচনা কৰিছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ আব্দুল ফজল। বন্ধুসকল, মনত ৰাখিব আকবৰনামা আব্দুল ফজল নামৰ ব্যক্তিয়ে ৰচনা কৰিছিল। আজিৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে চতুৰ্থ অসম পুলিচ বেটেলিয়ন APBNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি গুৱাহাটী। বন্ধুসকল, চতুৰ্থ অসম পুলিচ বেটেলিয়নৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। আজিৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো কোম্পানীয়ে প্ৰথমবাৰৰ বাবে অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী। বন্ধুসকল, মনত ৰাখিব আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথমবাৰৰ বাবে অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল। আজিৰ 13 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ আছাম ৰাইফলছ। বন্ধুসকল, মনত ৰাখিব আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম হ'ল আছাম ৰাইফলছ। আজিৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি চিষ্টাৰ নিবেদিতা। বন্ধুসকল, চিষ্টাৰ নিবেদিতাই প্ৰথম ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা ডিজাইন কৰিছিল। আজিৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু আছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি কপাৰ। বন্ধুসকল, মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধ আছিল কপাৰ।
আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হৈছে তলৰ কোনখন ৰাজ্যত ৰাজ্যসভাৰ আসন সৰ্বাধিক? বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।